কোলন বুলি ক'লে আমি লাৰ্জ ইন্টেষ্টাইন বুজাও। আমাৰ দুটা ধৰণৰ ইন্টেষ্টাইন আছে। এটা আছে আমাৰ স্মল ইন্টেষ্টাইন, এটা আছে লাৰ্জ ইন্টেষ্টাইন। লাৰ্জ ইন্টেষ্টাইনটো ষ্টাৰ্ট হয় চিকম বুলি এটা জাগাৰ পৰা। ত' চিকম, এচেণ্ডিং কোলন, ট্ৰান্সভাৰ্স কোলন, ডিচেণ্ডিং কোলন, চিগময়েড কোলন, ৰেক্টাম, এনল কেনেল, এটা কণ্টিনুৱাম হয়। ত' বেচিকেলি কোলন বুলি ক'লে আমি চিকমৰ পৰা আৰম্ভ কৰি পেলাই ৰেক্টামলৈ যিমান যি কেঞ্চাৰ হয় গোটেইখিনি আমাৰ যোনটো GI ট্ৰেক্ট বুলি কয়, GI ট্ৰেক্টৰ এটা পাৰ্ট হয় কোলন। এই কোলনৰ এই পাৰ্ট খিনিত যদি কেঞ্চাৰ হয় আমি কোলন কেঞ্চাৰ বুলি কোৱা যায়। সাধাৰণতে কোলন আৰু ৰেক্টামটো সাধাৰণতে একেলগে ধৰা যায়, সেইটোকে আমি কোলন কেঞ্চাৰ বুলি কওঁ। আৰু কেঞ্চাৰ বুলি ক'লে আপোনালোকে গম পায়, এনেকুৱা এটা টেমুনা যোনটো বাঢ়িয়ে গৈ থাকে, নৰখে। এতিয়া কেঞ্চাৰ আৰু বেলেগ টেমুনা, বেলেগ টিউমাৰৰ মাজত ডিফাৰেঞ্চ এটা আছে। কেঞ্চাৰ যোনবিলাক টিউমাৰ হয় সেইবিলাক নৰখে, বাঢ়িয়ে গৈ থাকে। কিন্তু যোনবিলাক বেনাইন টিউমাৰ্ছ আছে সেইবিলাক ৰখি যায়, তাৰে গ্ৰোথটো লিমিটেড হয়। এটা সময়ৰ পিছত তেওঁলোক সেইবিলাক টিউমাৰ, নন কেঞ্চাৰ টিউমাৰ বাঢ়িব নোৱাৰে, কিন্তু কেঞ্চাৰ বাঢ়ি গৈ থাকে। ত' বেচিকেলি তেনেকুৱা ধৰণৰ টিউমাৰ যদি থাকে কোলনত, তেতিয়াহ'লে আমি কোলন কেঞ্চাৰ আৰু কলৰেক্টেল কেঞ্চাৰ বুলি কোৱা যায়। এতিয়া কেঞ্চাৰৰ কাৰণে বহুতটা কজ আছে, আৰু কোলন কেঞ্চাৰৰ লগত বহুত ৰিস্ক ফেক্টৰ আছে। মানে কোলন কেঞ্চাৰৰ কাৰণে যোনটো ৰিস্ক ফেক্টৰ হয়, বাকী হাৰ্টৰ কাৰণে নহয়তো ব্ৰেইনৰ ষ্ট্ৰকৰ কাৰণে অলমষ্ট চেম ৰিস্ক ফেক্টৰে হয়, সেইবিলাক আছে। সাধাৰণতে যোন চাওক জেনেটিক কজেছ আছে, এইজো এটা ফেক্টৰ এটা হয়, সেইবিলাক নন মডিফাইবল হয়। কিন্তু মই আপোনাক কৈ আছো যোন মডিফাইবল হয়। এতিয়া ডায়েট, ডায়েট ইজ মডিফাইবল। এক্সাৰচাইজ কৰাটো মডিফাইবল হয়। চিগাৰেট খোৱাটো, স্মক কৰাটো মডিফাইবল হয়। চ' এইবিলাক মই আজি এতিয়া কথা ক'ম আপোনাক মই মডিফাইবল ফেক্টৰছৰ ওপৰত। এতিয়া ডায়েট, ডায়েটটো এনেকুৱা হ'ব লাগে যোনটো আমি যিমানখিনি আমি ইনটেক কৰো, যিমান কেলৰি আমি লওঁ, সেইখিনি যাতে আমি দিনটোৰ ভিতৰত আমি বাৰ্ণ কৰি দিব পাৰো, ইমানখিনিয়ে ডায়েট আমি ল'ব লাগে। সাধাৰণতে কি দেখা যায় যে আমি যিমান বাৰ্ণ কৰিব নোৱাৰো তাতকে আমি বেছিকে খাওঁ। চ' যাৰ কাৰণে আমি শকত হৈ গৈ থাকো, অবিচিটি বেছি বাঢ়ি গৈ থাকে। আৰু অবিচিটি বাঢ়ি যোৱাৰ লগে লগে একেলগে ইনফ্লেমেশ্যন বুলি বস্তু এটা আছে বডিত, ইমিউন চিষ্টেমটো কাম নকৰে ভালকে। চ' তেনেকে গৈ পেলাই আল্টিমেটলি কেঞ্চাৰ উৎপাদন হয়। এতিয়া নেক্সট আছে চিগাৰেট স্মকিং। চিগাৰেট স্মক কৰিলে কি হয়, তাতে আহ, কিছুমান ফ্ৰী ৰেডিকেলছ কিছুমান উৎপাদন হয়। এতিয়া এনেকুৱা নহয় যে চিগাৰেট খালে অকল লাং কেঞ্চাৰ নহয়তো লেৰিঞ্জিয়েল কেঞ্চাৰ, যোনপিনেদি উশাহ নলীত যোনখিনি কেঞ্চাৰ অকল সেইখিনিয়ে হয়, হয় সেইখিনি হয়। ইনফেক্ট চিগাৰেট খালে 16টা বেলেগ বেলেগ ধৰণৰ, মানে ধৰক টবেকৰ কাৰণে 16টা বেলেগ বেলেগ ধৰণৰ কেঞ্চাৰ হোৱা দেখা গৈছে। চ' সেইবিলাক টবেকৰ দ্বাৰা ফ্ৰী ৰেডিকেল জেনেৰেট হৈ পেলাই এইবিলাক কেঞ্চাৰ বিলাকো হয়। আৰু ডায়েটৰ লগত মই আৰু এটা কথা কৈ দিওঁ, প্ৰটিন। যদি অকল প্ৰটিন খাই থাকে, ফাইবাৰ ডায়েট, ল' ফাইবাৰ ডায়েট যদি থাকে, সাধাৰণতে কি দেখা যায় যে যোনবিলাক ৱেষ্টাৰ্ণ ডায়েট হয় তাতে প্ৰটিন কন্টেন্ট বহুত বেছি থাকে, তেওঁলোকে খুব বেছি মাংস খায়। কিন্তু তেওঁলোকে শাক পাচলি একদম নাখায়। শাক পাচলি আচলতে ইণ্ডিয়ান ডায়েটত বহুতখিনি হয়, যাৰ কাৰণে কোলন কেঞ্চাৰটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ তুলনাত আমাৰ ইয়াতে কম হয়। কিন্তু আমি ইয়াতে কি দেখা পাওঁ যে কোলন কেঞ্চাৰ নহলে কলোৰেক্টেল কেঞ্চাৰ বেছিভাগ য়াং মানুহক দেখা পাওঁ। তাতে যোনবিলাক কেঞ্চাৰ দেখা পাওঁ সাধাৰণতে 50 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ তাতে দেখা পাওঁ কেঞ্চাৰ। কিন্তু ইয়াতে আমি দেখা পাওঁ অলপ য়াংগাৰ এজত। সাধাৰণতে তাত জেনেটিক ডেফিনেটলি এটা প্ৰিডিস্পজিশ্যন প্লে কৰে চাগে। এতিয়া কিছুমান জেনেটিক চিনড্ৰমছো আছে, যোনটো এইবিলাক ষ্টাডিজ বিলাক হৈছে সাধাৰণতে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত। সেইকাৰণে জেনেটিক চিনড্ৰম বিলাক আমি দেখা পাওঁ সাধাৰণতে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত। ইয়াতে তেনেকুৱা জেনেটিক ষ্টাডিজ হোৱা নাই, কিন্তু ডেফিনেটলি কিবা জেনেটিক ষ্টাডিজ যদি হয় পিছলৈ আমি গম পাম চাগে, কিয় ইয়াতে কলন কেঞ্চাৰটো আৰ্লি এজত হয়। সাধাৰণতে দেখা যায় যে 50 ইয়াৰ্ছৰ পিছতহে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত দেখা যায় কেঞ্চাৰটো। কিন্তু ইয়াতে ইণ্ডিয়াত আমি তাতকে বহুত সোনকালে দেখা পাওঁ। ইনফেক্ট 18-19 ইয়াৰ্ছৰ বহুত পেচেণ্ট থাকে যাৰ আমি কলন কেঞ্চাৰ পাওঁ, কলেক্ট্ৰেল কেঞ্চাৰ পাওঁ। আৰু বেলেগ কাৰণ বুলি ক'লে মেইনলি ডায়েট, জেনেটিক্স, এইজ, এইকেইটা ফেক্টৰ্ছে আহি পৰে। আৰু কিছুমান ৰেয়াৰ ফেক্টৰ্ছ কিছুমানো আছে দিয়কচোন, সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। আচ্ছা, কলন বুলি ক'লে দুটা আপোনাক যেনেকে ক'লো বেলেগ বেলেগ পাৰ্ট আছে। পাৰ্ট অনুসৰি যেনেকে আমি সাধাৰণতে দুটা পাৰ্টত আমি ডিভাইড কৰো, হয়তো ৰাইট কলন নহয়তো লেফ্ট কলন। ৰাইট কলন বুলি ক'লে তাৰে যোনবোৰ চিমটম হয় তাৰে চিমটমটো অলপ বেলেগ ধৰণৰ হয়। তাৰে পেচেণ্টে কেনেকে প্ৰেজেন্ট কৰিব আপোনাৰ ওচৰত, তাৰমানে প্ৰথমতে পেচেণ্টে ক'ব যে খুব ব্লাডটো নিজে নিজে কমি কমি যায়, বাৰে বাৰে ব্লাড লৈ থাকিব লাগে, ব্লাডৰ টেষ্ট বিলাক কৰাই, বহুতখিনি হিমাটলজিষ্টৰ ওচৰত যায়, মেডিচিনৰ ওচৰত ধৰা নপৰে।
কিন্তু একচুৱেলি গম পাই যে যেতিয়া আমি চিটি স্কেন কৰো নহলে কলনোস্কপি কৰো, এটা কেঞ্চাৰ এটা হৈ আছে ৰাইট চাইডে, মানে চিকাম নহলে এচেণ্ডিং কলন বুলি কয়, তাতে যদি কেঞ্চাৰ হয় ৰাইট কলনত হলে তেতিয়াহলে এনেকুৱাকে এটা পিকচাৰ দেখা পায়। সাধাৰণতে তাতে আমি পেচেণ্টক এনিমিয়াত পাওঁ। আহ সাধাৰণতে পায়খানা ৰাস্তাটো বন্ধ হৈ নাযায়, নহয়তো পায়খানাটো মানে খুব ঢিলা, নহয়তো টান, কনষ্টিপেশ্যন তেনেকুৱা নহয়। কিন্তু লেফ্ট কলনত যদি হয়, মানে ধৰক যদি ডিচেণ্ডিং কলন, নহয়তো চিগময়েড কলন, নহয়তো ৰেক্টামত যদি কেঞ্চাৰ হয়, আমি ব্লাড যোৱা দেখা পাওঁ, পায়খানা ৰাস্তাটো বন্ধ হৈ যায়, পেটটো ফুলি যায়, খাবলৈ মন নাযায়, বমি হৈ থাকে খালে, আৰু যোনটো পায়খানা ফ্ৰিকুৱেঞ্চিটো বাঢ়ি নহলে কমো হৈ যাব পাৰে। পায়খানাৰ লগত বেছিকে বিজল যোৱা দেখা পোৱা যায়, নহয়তো পায়খানা টান হৈ যায়, তেনেকুৱা ধৰণৰ আমি দেখা পাওঁ, মানে চেঞ্জ ইন বাউল হেবিট। আগতে যেনেকে পায়খানা কৰিছিল তেনেকুৱা নহয়, হয়তো ডায়েৰিয়া নহয়তো কনষ্টিপেশ্যন তেনেকুৱাকে দিব পাৰে। চিনাক্ত কৰিবৰ কাৰণে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত স্ক্ৰিনিং প্ৰগ্ৰামছ কিছুমান আছে, য'ত আপোনাৰ চিমটম থাকক নাথাকক, যদিও আপোনাৰ গাত একো কেঞ্চাৰ বা যিকোনো প্ৰব্লেমৰ একো চিমটমছ নাই, একো মানে কোনো আপুনি প্ৰব্লেম একো পোৱা নাই, ষ্টিল এটা 50 ইয়াৰ্ছৰ লগে লগে হোৱাৰ লগে লগে কলনোস্কপি এটা কৰাটো তেওঁলোকৰ আইন মতে কৰিব লাগে। ত' এতিয়া তেনেকুৱা ধৰণৰ স্ক্ৰিনিং প্ৰগ্ৰাম আমাৰ নাই। একচুৱেলি চিনাক্ত কৰিবৰ কাৰণে এটা কলনোস্কপি, নহয়তো চেগমইডস্কপি, নহয়তো চিটি স্কেন এটা কৰিব লাগে, নহলে ফিকেল অকাল ব্লাড টেষ্ট বুলি এটা আছে, য'ত পায়খানাৰ লগত তেজ গৈ আছে নে নাই চাব পাৰি। চাওক, যেতিয়া কেঞ্চাৰটো হয় তাৰ পৰা ব্লাড ওলাই থাকে অলপ অলপকে, যোনটো আমি চকুৰে দেখা নাপাব পাৰো। যদি ব্লাড বহুত বেছি যায়, ৰঙা হৈ যায়, তেতিয়াহে আমি দেখা পাওঁ যে ব্লাড গৈ আছে বুলি। কিন্তু আজিকালি নতুন আছে ইমিউনোহিষ্টোকেমিকেল, FOBT বুলি কয়, ফিকেল অকল ব্লাড টেষ্ট, তাতেও চিনাক্ত কৰিব পাৰি। সেইবিলাক এটা স্ক্ৰিনিং মেথড হয় ইনফেক্ট, চিনাক্ত কৰিবৰ কাৰণে কলন কেঞ্চাৰ আছে নেকি। এইটো সাধাৰণ ৰিকমেণ্ডেড হয় 50 ইয়াৰ্ছৰ পিছৰ পৰা, কিন্তু আমি ইয়াতে ইণ্ডিয়াত আমি অলপ আগৰ পৰা ষ্টাৰ্ট কৰিব পাৰো, কাৰণ আমি কেঞ্চাৰ বিলাক বহুত আগৰ পৰা দেখা পাওঁ, য়াং এজৰ পৰা। ট্ৰিটমেণ্ট হয় ষ্টেজ অনুসৰি। যেতিয়া ষ্টেজ 1 আৰু 2, যিকোনো কেঞ্চাৰৰ কাৰণে আৰ্লি ষ্টেজ বুলি ধৰা যায়, ষ্টেজ 3টো লোকেলি এডভান্স বুলি ধৰা যায়, আৰু ষ্টেজ 4টো ইনকিউৰেবল, তাৰমানে মেটাষ্টেটিক বুলি ধৰা যায়। এতিয়া কিয়ৰ মানে পুৰা ভাল হৈ যোৱাৰ চান্স আছে ষ্টেজ 1, 2 এণ্ড 3-ত। ষ্টেজ 1 আৰু 2ত সাধাৰণতে ভালেই হৈ যায়, আৰু কলন কেঞ্চাৰৰ প্ৰগনচিছ বেয়া নহয়। অপাৰেশ্যন যদি কৰে, চাওক, যিকোনো চলিড অৰ্গেন কেঞ্চাৰ্ছত যদি আপোনালোকে অপাৰেশ্যন কৰিব পাৰিছে, যদি পেচেণ্ট অপাৰেশ্যন কৰিবৰ কাৰণে সক্ষম হৈছে ষ্টেজত যদি আছে, পেচেণ্ট ভাল হোৱাৰ চান্স বহুত বেছি। বহুত পেচেণ্টে বুজি নাপায় যে অপাৰেশ্যন কৰিব দিয়া তাৰমানে যে ভাল হৈ যাব বস্তুটো, অপাৰেশ্যন কৰিলে সেই বস্তুটো বুজি নাপায়, বহুত দেৰিকে আহে। দেৰিকে আহিলে ষ্টেজ 3, 4 হৈ যায়, তেতিয়া আমি অপাৰেশ্যন কৰিব নোৱাৰো, কিমো দি থাকিব লাগে। ষ্টেজ 3টো ভাল হৈ যোৱাৰ চান্স আছে, কিন্তু সাধাৰণতে আমি কিমো দি লওঁ, কেতিয়াবা দি ল'বলগীয়া হ'ব পাৰে, নহয়তো কেতিয়াবা ৰেডিয়েশ্যন দিব লগা হ'ব পাৰে, ৰেক্টামত মেইনলি দি পেলাই পিছত অপাৰেশ্যনটো কৰোঁ। ষ্টেজ 4টো খালি কিমোথেৰাপি ট্ৰিটমেণ্ট হয়। আৰু ইয়াৰ উপৰিও নতুনকে আজিকালি টাৰ্গেটেড এজেন্ট নহলে ইমিউন থেৰাপি বুলি কিছুমান আহিছে, যোনটো আগতে কেনেকুৱা আছিল, অকল তিনিটাই মেইন থেৰাপি আছিলে, চাৰ্জাৰী, ৰেডিয়েশ্যন আৰু কিমোথেৰাপি, তিনিটা আছিলে। আজিকালি ফ'ৰ্থ পিলাৰ বুলি কয় ইমিউনোথেৰাপিত, আৰু লগতে আজিকালি টাৰ্গেটেড এজেন্টছ বিলাকো আহি আছে। চ' এতিয়া যথেষ্টখিনি আৰ্মামেণ্টেৰিয়াম আমাৰ আছে, যোনবিলাক ক্লিনিকেল প্ৰেক্টিচত কিছুমান সোমাই গৈছে, কিছুমান এতিয়াও খুব অতি শীঘ্ৰে শীঘ্ৰে সোমাব। তেনেকুৱা ধৰণৰ আমাৰ আৰ্মামেণ্টেৰিয়ামো আছে। ত' এইকেইটাই হয় ট্ৰিটমেণ্ট ফৰ কেঞ্চাৰ, অফ কলন কেঞ্চাৰ। চাওক, এতিয়া কিছুমান কেঞ্চাৰ আছে য'ত ইনফেকচিয়াছ এজেন্টছৰ কাৰণে হয়। তেনেকে আপোনাৰ লিভাৰ কেঞ্চাৰটো হেপাটাইটিছ B নহলে C ৰ কাৰণে হ'ব পাৰে, লিভাৰ কেঞ্চাৰটো। নহয়তো চাৰ্ভিকেল কেঞ্চাৰ অৰ্থাৎ মহিলাসকলৰ জৰায়ুৰ কেঞ্চাৰ, মানে যোনটোত ইউটাৰাছৰ যোনটো লোৱাৰ পাৰ্ট, সেইটো চাৰ্ভিক্স বুলি কোৱা যায়। চ' সেইখিনি জেগাত যদি কেঞ্চাৰ হয়, সেইটো সাধাৰণতে হিউমেন পেপিলোমা ভাইৰাছ বুলি এটা আছে, সেইটো কাৰণে হয় কেঞ্চাৰটো। চ' চাৰ্ভিক্স কেঞ্চাৰ আমি প্ৰিভেন্ট কৰিব পাৰোঁ ভেকচিন দি পেলাই। আমি তেনেকে লিভাৰ কেঞ্চাৰ আমি প্ৰিভেন্ট কৰিব পাৰোঁ ভেকচিন দি পেলাই, কাৰণ সেইবিলাক ইনফেকচিয়াছ এজেন্টছৰ কাৰণে হয়, ইনফেকচন হলে হয়, এটা ভাইৰাছে কৰে। কিন্তু কলন কেঞ্চাৰ কোনো ভাইৰাছে নকৰে, তাতে তেনেকুৱা ধৰণৰ ভেকচিন নাই। কিন্তু চাওক, আজিকালি নতুনকে কেঞ্চাৰ ভেকচিন কিছুমান ওলাইছে, সেইবিলাক থেৰাপিউটিক ভেকচিন হয়। মানে ভেকচিনে কি কৰে, আমাৰ ইমিউন চিষ্টেমটো ইমান ষ্ট্ৰং কৰি দিয়ে যে কেঞ্চাৰটো মৰি যায়। চ' ভেকচিনৰ মেইন যোনটো মেইন বস্তুটো এইটোৱে হয়, মেইন যোনটো ভেকচিনৰ মেকানিজম একচন এইটোৱে হয় যে নিজৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰি দিয়া। এতিয়া আছে কিছুমান এটা নতুনকে এটা কেঞ্চাৰ ভেকচিন এটা ওলাইছে,
কিন্তু সেই ভেকচিনটো প্ৰিভেন্ট কৰাৰ কাৰণে নহয়। সেইটো ভেকচিনটো দিলে যে কলন কেঞ্চাৰ নহ'ব তেনেকুৱা নহয়। কলন কেঞ্চাৰ হোৱাৰ পিছত দিলে, সেই ভেকচিনটো দিলে ইমিউন চিষ্টেমে বেছি ভাল কাম কৰে আৰু কেঞ্চাৰটো সোনকালে বহুতখিনি এতিয়া সেইবিলাক সাধাৰণতে ষ্টেজ 4 দিয়া যায়, ষ্টেজ 1 to 3 দিয়া নাযায়। চ' ষ্টেজ 4 এনেও ভাল নহয়, কিন্তু কি হয় পেচেণ্টৰ চিমটমছ বহুতখিনি কমি যায়, প্লাছ যোনটো লাইফটো অলপ প্ৰলং হয়। ত' তেনেকুৱা ধৰণৰ কথা আৰু চাওক, আপোনাৰ যিখিনি ৰিস্ক ফেক্টৰ্ছ ক'লো, আপোনাৰ যোনটো লাইফষ্টাইল চেঞ্জেছ কৰিব লাগিব, ফিজিকেল এক্সাৰচাইজ বেছি বঢ়াব লাগিব, আপোনাৰ যিখিনি কেলৰি ইনটেক আছে সেইখিনিতো বাৰ্ণ কৰিব লাগিব। ফিজিকেল এক্সাৰচাইজ নকৰিলে নহ'ব। অবেচিটি, খোৱাটোৱে কমাই দিব লাগিব। চাওক, এই ইম্বেলেঞ্চটো মানে যোনটো আছে, হয়তো খোৱাটো কমাব লাগিব, নহয়তো এক্সাৰচাইজ কৰি, যদি খোৱাটো যদি একেই ৰাখিব বিচাৰিছে এক্সাৰচাইজ কৰি পেলাই বাৰ্ণ কৰিব লাগিব। আৰু এক্সাৰচাইজৰ অকল তেনেকুৱা নহয় যে অকল এইখিনিয়ে বেনিফিট আছে যে কেলৰিখিনি বাৰ্ণ কৰে, তাৰ উপৰিও বহুত বেলেগ বেলেগ বেনিফিটছ আছে। শাক পাচলি বেছি খাব লাগিব, হাই ফাইবাৰ ডায়েট ল'ব লাগিব। প্ৰটিনটো চাওক, প্ৰটিনটো আমি এনেও ইণ্ডিয়ান ডায়েটত প্ৰটিনটো অলপ কমেই আছে। চ' প্ৰটিনটো মই কমাব নকওঁ, ইনফেক্ট ইণ্ডিয়ান মানুহে প্ৰটিন কম খায় ইনফেক্ট। ত' প্ৰটিনটো যি আছে খাই থাকক, কিন্তু লগতে শাক পাচলি বেছি বঢ়াই দিব। আমি কিন্তু ইণ্ডিয়ান মানুহে কাৰ্বহাইড্ৰেট বহুত বেছি খাওঁ, ভাত এগাল লওঁ, দালি এগাল লওঁ, শাক পাচলি অলপ অলপ লওঁ, সেইটো হ'ব নালাগে। যিমানখিনি ভাত দালি খাব সিমানখিনি শাক পাচলি খাব লাগিব, ফ্ৰুটছ খাব লাগিব। মানুহে ফ্ৰুটছ নাখায়, আমাৰ অসমীয়া নাইবা ইণ্ডিয়ান মানুহে ফ্ৰুটছ নাখায়। যদিও বাকী ষ্টেটৰ মানুহে অলপ ফ্ৰুটছ, ইনফেক্ট জুচ খায়, আমাৰ অসমীয়া মানুহে জুচ একোৱে নাখায়। চ' সেইবিলাক অলপ বঢ়াব লাগিব ইনটেকটো। ফ্ৰুটছ আৰু জুচতকে ফ্ৰুট গোটা গুটিকে খোৱাটো বেছি ভাল হয়, কাৰণ তাতে ফাইবাৰটো পায়। আৰু সেইখিনিয়ে, কাৰণ এইজটোতো আমি এতিয়া এইজ এনেকুৱা নন মডিফাইবল ফেক্টৰ হয়, জেনেটিক্স নন মডিফাইবল ফেক্টৰ হয়। চ' সেইবিলাকতো আমি মডিফাই কৰিব নোৱাৰো। কিন্তু ফেমিলিত যদি কাৰোবাৰ কেঞ্চাৰ যদি আছে, নহয়তো যদি বয়স যদি বেছি বাঢ়ি গৈছে, ধৰক 50 ইয়াৰ্ছৰ ওপৰ হৈছে, স্ক্ৰিনিং কৰিব লাগে। সেইটো ছেকেণ্ডেৰী প্ৰিভেনশ্যন বুলি কয় স্ক্ৰিনিংটো, য'ত কেঞ্চাৰটো আমি বহুত সোনকালে মানে ষ্টেজ 1 আৰু ষ্টেজ 2 আমি চিনাক্ত কৰিব পাৰো। সাধাৰণতে কেঞ্চাৰ ষ্টেজটো বহুত বঢ়াৰ পিছতহে পেচেণ্টে আমাৰ ওচৰত আহে, আৰু সাধাৰণতে 75% ষ্টেজ মানে 3 আৰু 4হে দেখা পায়। ষ্টেজ 1 2 আমি দেখাই নাপাওঁ ইয়াতে কলন কেঞ্চাৰ। চ' স্ক্ৰিনিং কৰিব লাগে। এটা ৰুটিন চেকআপ এটা কলনোস্কপি এটা কৰি লোৱাটো ভাল, এইজ 50 ইয়াৰ্ছৰ কে বেছি হৈ গ'লে। আৰু কোনোবা ফেমিলিত যদি আছে, ফেমিলিত যদি ধৰক কাৰোবাৰ 30 বছৰ 40 বছৰ যদি কেঞ্চাৰ হৈছে, কলন কেঞ্চাৰ, তেওঁৰ 10 বছৰ আগতে এটা কলনোস্কপি কৰিব লাগিব। আৰু এই কলনোস্কপিটো 10 বছৰ মূৰে মূৰে ৰিপিট কৰি থাকিব লাগিব। কাৰণ এটা এডিনোমা কাৰ্চিনোমা চিকুৱেঞ্চ বুলি কয়। প্ৰথমতে টিউমাৰটো সৰু, ডিৰেক্টলি কেঞ্চাৰ নহয় কলনত। এইটো অকল কলনতে হয় বস্তুটো। প্ৰথমতে টিউমাৰ এটা হয়, এডিনোমা বুলি কয়। এডিনোমাটো গৈ গৈ পেলাই কেঞ্চাৰ হয় 10 বছৰ মানে এই টাইমত। চ' 10 বছৰ মূৰে মূৰে এটা এটা কলনোস্কপি কৰাটো ভাল হয়। আৰু যদি বেছি ষ্ট্ৰং ক্লিনিকেল হিষ্ট্ৰী মানে ফেমিলি হিষ্ট্ৰী থাকিলে কিন্তু 5 বছৰ মূৰে মূৰে কৰিব লগা হ'ব পাৰে।